এতিয়া বুমলাত স্ন'ফল হৈ আছে, সুন্দৰ স্ন'ফল। আৰু এতিয়া আমি বুমলা পাছৰ পৰা ওলাই দিম মাধুৰী লেকলৈকে। এনেকুৱা লাগিছে এতিয়া যেন দুপৰীয়া হোৱাই নাই, কিন্তু এতিয়া 12:20 হৈছে। আৰু চাওক সূৰ্যটো নাই কাৰণে মানে একেবাৰে গম পোৱা হোৱা নাই মানে কিমান বাজিছে। বুমলা পাছ সুন্দৰ জেগা। আপোনালোকে যদি টাৱাং আহে বুমলা পাছলৈকে আহিব, সুন্দৰ বৰফৰ ফিলটো ল'ব পাৰিব মানে। আৰু চাওক বুমলা পাছত আহি জোতাও কিনি দিলোঁ, মানে আৰ্মিৰ ফালৰ পৰা ইয়াত মানে এখন শ্বপ লগোৱা আছিল, তো অলপ ভাবিলোঁ কম দামতে পাইছোঁ, তো ইয়াত কিনি ল'লোঁ। কাৰণ মানে ইয়াত আহিলে মানে কি হয়, বৰফ তাৰপিছত পানী এইবিলাক পাই থাকে, তো এযোৰ ৱাটাৰপ্ৰুফ জোতা থকাটো দৰকাৰ মানে। তো ভাবিলোঁ পিছত ট্ৰিপ কৰিলে দৰকাৰ হ'ব, তো সেইকাৰণে এযোৰ জোতা কিনি ল'লোঁ। তো আৰু এই গ্লাভছযোৰো কিনি ল'লোঁ, বহুত দৰকাৰ মানে ৱাটাৰপ্ৰুফ হয় আৰু ভিতৰত মানে গৰম এইটো বস্তুটো আছে, তো ভাল হ'ব লাগে গ্লাভছটো। এতিয়ালৈকেতো ভালেই পাৰফৰ্মেঞ্চ। তো এতিয়া গৈ থাকোঁ, দুটা বস্তু কিনিলোঁ ইয়াত। তিতি আছে নে কি আছে? তোৰ হাত ঠাণ্ডা লগা নাই ন হাতত? এইযোৰ তই পিন্ধিলোঁ নালাগে, এইযোৰ তিতি আছে নেকি চাচোন। তিতা নাই, কিন্তু বহুত ঠাণ্ডা হৈছে। মই এইখিনিতে এটা এডভাইচ দিব বিচাৰিছোঁ, যদি আপুনি বুমলাৰ নিচিনা ঠাণ্ডা ঠাইত আহে, কমেও দুযোৰ গ্লাভছ আনিবলৈ নাপাহৰিব। মানে এযোৰ কেতিয়াবা আপোনাৰ ঠাণ্ডা হ'ব পাৰে বা বৰষুণত তিতি যাব পাৰে, তো তেতিয়া নেক্সট গ্লাভছযোৰে আপোনাৰ কামত দিব। মানে দুযোৰ বা তিনিযোৰ আপোনাৰ গ্লাভছ থকাটো একদম দৰকাৰ, মানে একদম দৰকাৰ। ইয়াত দেখিছোঁ কনষ্ট্ৰাকশ্যন চলি আছে আৰু ৱৰ্কাৰ্ছবিলাকে কাম কৰি আছে, লাহে লাহে যাব দিছে। তো এয়া চাওক মাটিৰ ৰাস্তা। তো নেক্সটবাৰ আপুনি আহিলে একদম গোটেই মাধুৰী লেকলৈ একদম ধুনীয়া ৰাস্তা পাই যাব। এতিয়া কনষ্ট্ৰাকশ্যন কৰি আছে। চৌঙাছাৰ লেক, নাইবা যিটো আমি পপুলাৰলি জানো মাধুৰী লেক বুলি, কাৰণ ইয়াত মাধুৰী দীক্ষিতে কয়লা নামৰ মুভিখনত এটা গানত শ্বুটিং কৰিছিল ইয়াতে। তো এই গানটোৰ কাৰণে এই লেকটোৰ নাম মাধুৰী লেক বুলিয়ে চবেই জানে। এতিয়া আমি মোটামুটি পাই গ'লোঁ, এয়া মেইন গেটখন দেখিছোঁ। তো ইয়াত বাইক পাৰ্কিং কৰি থ'ব লাগিব বাহিৰতে। এয়া চাওক 1950 চনত যি ডাঙৰ ভূমিকম্প হৈছিলে, তো তাৰ ফলতে এই মাধুৰী লেকৰ উৎপত্তি হৈছিল। আৰু আপুনি নিশ্চয় দেখা পাব অলপ পিছত, এই মাধুৰী লেকৰ পানীৰ মাজত গছ আছে বহুত। তো গোটেই ভিডিঅ'টো চাই থাকক, ভালকৈ দেখা পাব। লেক হাইট। এয়াই হৈছে বিখ্যাত মাধুৰী লেক। তো আপুনি জানে মাধুৰী দীক্ষিতে ইয়াতে এখন মুভি কৰিছিলে কয়লা বুলি। তো সেইখনৰ কাৰণেহে এই লেকটোৰ নাম একচুৱেলি মাধুৰী লেক হৈছে। তলত চাওক, এইটোহে একচুৱেল নাম হয়। আৰু চাওক ইয়াৰ মাজত বহুত এটা গছ আছে, তাৰমানে এই ভূমিকম্পৰ ফলত এই লেকটো মানে বনি গৈছিল। আগতে এইখিনি মানে জংঘল টাইপ আছিলে, তো ভূমিকম্পৰ ফলত তলত মানে এই জেগাখিনি বহি গৈছে আৰু ইয়াৰ পৰা পানী এনেকৈ জমা হয়, ওপৰৰ পৰা আহে।
বৰফ তোলা পানী আহি ইয়াত জমা হৈ এই লেকটো মানে বন্ধ হৈ গৈছে। তো এইটোৱে বিখ্যাত মাধুৰী লেক। এই লেকটো কিমান ওচৰত আছে তলত চাওক এইটো। মাজুলী লেকৰ কাষত সুন্দৰকৈ বহি লৈছিলোঁ, কাৰণ দিনটোৰ আমাৰ প্ৰগ্ৰেমখিনি মোটামুটি শেষ হৈছিল। যিটো টাৰ্গেট লৈছিলোঁ গোটেইখিনি খতম হৈছিলে, কাৰণ আমি বুমলা পাছ চালোঁ, তাৰপিছত এতিয়া মাধুৰী লেক চালোঁ। তো এতিয়া জাষ্ট টাৱাং ফুৰি যাব লাগে, বাকী কাম আমাৰ নাই আৰু। লগত অনা খাদ্যবস্তুবিলাক ওলাই লৈছিলোঁ, চকলেট, বিস্কিটছ, এইবিলাক খাই আমি কথা পাতি আছোঁ। আৰু এনেকৈ বহুতকেইটা কুকুৰ আহি আমাৰ কাষত জমা হৈছিলে। তো আমি ভাবিছোঁ আমি খাই লৈ ইহঁতকো অলপ দি যাম। তো কিঞ্চিত হওক বঞ্চিত নহওক সেইবুলি ইহঁতকো দি যাম লাষ্টত। তো আমি আকৌ মাধুৰী লেকৰ পৰা ঘূৰি আহি ৱাই জাংচন পাই গৈছোঁ। অলপ ৰিলেক্স হৈছোঁ, অলপ ষ্ট্ৰেচিং কৰিছোঁ। আৰু আপুনি যদি টাৱাঙত আহে এই স্নোৰ মানে যোনটো ফিল সেইটো ল'বলৈ নাপাহৰিব। আৰু আপোনাক আকৌ পুনৰবাৰ জনাওঁ যদি বাইক লৈ আহে, বাইকৰ যোনটো ভাইজাৰ হয় এইবিলাক পূৰা ঠিক ঠাক কৰি আনিব, নহ'লে প্ৰব্লেম হ'ব পাৰে। কাৰণ ইয়াতে পূৰা স্নো আহি থাকে ন, তো মানে ঢাকোনখন মাৰিহে আপুনি চলাব লাগিব বাইকটো, নহ'লে কি হ'ব স্নো আহি আপোনাৰ চকুত সোমাব, মুখত সোমাব, তো বহুত দিগদাৰ কৰিব পাৰে। তো আমি এটা ফিল লৈছোঁ। আৰু ৰাস্তাৰ কাষত যিটো মানে ট্ৰেকত গাড়ী চলে সেইটো ট্ৰেকতহে মানে বাইকটো চলাব। মাজত যদি বৰফ দেখে সেই বৰফেৰে নাযাব, নহ'লে বাইকটো শ্লিপ মাৰিব। তো আমিও লাহে লাহে আহি আছোঁ, বৰফ দেখিলে অলপ লাহে লাহে আহিব। মজা পৰিৱেশ। তো আপুনি ফিল ল'বলৈ আহক, গাড়ী লৈ আহিব পাৰে, বাইক লৈ আহিব পাৰে, একো প্ৰব্লেম নাই। কিন্তু বাইকত প্ৰপাৰ চেইন থকাটো দৰকাৰ, গাড়ীটো প্ৰপাৰ চেইন থকাটো দৰকাৰ। কিয় যিকোনো মুহূৰ্তত ৰাস্তা বন্ধ হৈ যাব পাৰে। তো চেইন থাকিলে মানে কি হয়, শ্লিপ নহয় গাড়ীটো। তো চেইন লগাওক বা বাইকত ৰছী লগাব পাৰে, প্ৰপাৰ নাইলনৰ ৰছী। তো ইউটিউবত বেলেগ বেলেগ ভিডিঅ' আছে, চাই ল'ব পাৰে কেনেকৈ ৰছীটো বান্ধে। তো সুন্দৰ পৰিৱেশ, আহক টাৱাং, আহক পুনৰবাৰ কৈছোঁ, আহক টাৱাং, আহক বুমলা পাছলৈকে। মজা ভিউ। ये चिन्मय ज्योति शर्मा। कितना है आपका यूट्यूब? 4190। नया है। नया। हेलो, वेलकम टू हर हिज चैनल। तो यहाँ में ठंडा तो बहुत है अभी। हाँ यहाँ पे कहाँ पे रहते हैं? यहाँ में मतलब नेर मार्केट है, नहीं ये नेर मार्केट में अभी। अच्छा। आप कितना दिन के लिए अभी हमें? अभी तो कल तो रिटर्न होंगे हम लोग। कल रिटर्न जाएगा? हाँ बहुत ठंड है। আৰু বাইকটো অলপমান দেখাই লওঁ বুলি ভাবিছোঁ, মানে অলপ প্ৰব্লেম কৰি আছে ন, মানে ৱাইৰটো অলপ লুজ হয়। তো ভাবিলোঁ এবাৰ দেখাই লওঁ। আৰু অসমৰে মানুহ লগ পাই গৈছোঁ। আৰু এইটো বিশ্ব। তো আমি বাইকটো ঠিক কৰাই আছোঁ, চাওঁ কিমানখিনি কি হয়। এতিয়া মেকানিকৰ তাত আহিছোঁ, তো মানে আকৌ বেমাৰটো ধৰা পৰা নাই। তো চাওঁ কিমানখিনি কি সম্ভৱ হয়। তো আজি কি প্লেন? अजी তো আজি চাওঁ মাৰ্কেটখন এবাৰ ঘূৰিম। তো ইমান একো বস্তু লোৱাৰ প্লেন নাই, এনেই চাম আৰু মাৰ্কেটত কি পায় কি নাপায়। তো এইটোৱে আৰু হোটেলত গৈ বেগ চেগ থ'ব লাগিব, অলপ কাম বাকী আছে। তো আমি বাইকটো ইয়াত দেখালোঁ। তো ইয়াত মানে বিশেষ একো নহয়, টেপবিলাক মাৰি দিছে অলপ টাইটকৈ। তো দেখা যাওক ঠিক হৈছে নে হোৱা নাই, এতিয়ালৈকে আমি গম পোৱা নাই। কিন্তু টেষ্ট ড্ৰাইভ এটা লৈ লৈছে, তো চলি আছে। আমিও বাইকটো চলাই আনিছিলোঁ, তো একো গম পোৱা হোৱা নাই বাইকটো ঠিকেই চলিব নে নচলে। তো টুইষ্টটো জানিবলৈ পিছলৈকে চাই থাকক। আৰু এইটো দোকান আছিলে, ইয়াত ভাল কৰিলোঁ। ইয়াত বহুতকেইটা বাইক আছে অলৰেডি, তো এইখন ভাল কৰা দোকানেই হয়। তো আমাক লৈ আহিছিলে ইয়াৰ লোকেল মানে ল'ৰা দুজনে। তো আজি টাৱাং বন্ধ হয়, কিবা এটা কাৰণত বন্ধ আছে। চাওক চব বন্ধ আজি। তো আমি আহি পালোঁ, ৱাৰ মেম'ৰিয়েল গৈছিলোঁ, এনেই এক পাক মাৰি আহিলোঁ। তাৰপিছত এতিয়া আমি হোটেল আহি পালোঁ। তো আমাৰ হোটেলৰো চাটাৰ দুখন আধা বন্ধ। তো এতিয়া ভিতৰত যাওঁ। আপুনি ফোন কৰিছিল? আপনি कोई जवाब नहीं देना, बेया ना बाबा। ঠিক আছে হ'ব। তো আহি পালোঁ, এয়া আমাৰ হোটেল। आज टावांग क्यों बंद है? आज टावांग बंद नहीं है, सिर्फ ओल्ड मार्केट बंद ओल्ड है। मार्केट बंद है, हाँ। क्यों? आज ट्यूसडे है। ट्यूसडे में बंद होता है। ट्यूसडे पूरा बंद होता है। हाँ।
আচ্ছা 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 চ' টিউজডে টাৱাং বন্ধ থাকে Tawang ni all market. টাৱাঙৰ অল্ড মাৰ্কেট বন্ধ থাকে তো চাওঁ নিউ মাৰ্কেট যাব পাৰোঁ নেকি তো এতিয়া আমি হোটেলৰ ৰুমলৈ যাওঁ বস্তু চস্তু থৈ ওলাই যাম আকৌ দিয়ক আজি মানে অল্ড মাৰ্কেট বন্ধ হয় তো আমি নিউ মাৰ্কেটলৈকে আহিছোঁ নিউ মাৰ্কেটত মানে দোকানবিলাক খোলা আছে তথাপিও ইমান দোকান নাই ইয়াত তো অল্ড মাৰ্কেটখন বেছি পপুলাৰ টাইপ লাগিছে অল্ড মাৰ্কেটত মানে বেছি দোকান আছে তো আমি নিউ মাৰ্কেট আহিছোঁ যদিও ইয়াত ইমান এটা খাই ঠিক পোৱা নাই তো এইখনে হোটেল হয় তো খাই দিলোঁ আজি অমলেট খাই দিলোঁ অমলেট তো এতিয়া গৈ থাকোঁ হোটেল আৰু অলপ চাওঁ মাৰ্কেটখন কি পায় কি নাপায় একচুৱেলি মানে নিউ মাৰ্কেটত ইমান বস্তু নাপায় অল্ড মাৰ্কেটখন খোলা থাকিলেহে মানে বস্তুবিলাক চাব পাৰিলোঁ হয় এইখন মাৰ্কেট ইমান ঠিক লগা নাই মানে তো ব'লক এতিয়া গৈ থাকোঁ আমি বাহিৰত খাই অহাৰ পিছত দেখোঁ যে ৰিচিপশ্যনত এজনো মানুহ নাই তো আপোনাক সুন্দৰকৈ ৰিচিপশ্যনটো দেখাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক সুন্দৰকৈ সজাই পৰাই ৰাখিছে হোটেলখন সুন্দৰ আচবাব তো আপুনি যদি আহে ইয়াত থাকিব পাৰে চাওক কি সুন্দৰ হোটেল মজা এয়া চাওক মোৰ পিছফালে ইয়ে